এদিন ভাড়া ঘৰৰ পইচাটো দিবলৈও চিন্তা কৰিছিল আজি সেই ছোৱালীজনী ফ্লেট আহিব তাই যেটো অকল এক্সেস বাৰে নকৰে এক্সেস বাৰৰ লগত বহুতকেইটা মডেলিটি জড়িত ক্লাছ সেশন লৈ ৰিজাল্ট পায় মই শিকি ৰিজাল্ট পাইছো ইমান বেয়া আছিলে মোৰ হাজবেণ্ডে এনেকৈ কৈছে হেৰি তাৰ মুখখন ইমান বেয়া হ'লে মানে কি হ'ব পিছলৈকে ইমান ধৰণে বেয়া তাৰ মানে একদম মানে এইবিলাক মানে নমস্কাৰ জনাইছো সকলোকে স্বাগতম জনাইছো অন্তৰংগ আলাপৰ এটি বিশেষ ভিডিঅ'লৈ বিশেষ ক্ষণ বিশেষ স্মৃতি বিশেষ দিন তাৰ লগতে ইউটিউবত যিসকল লোকে চাই আছে সকলোকে স্বাগতম জনাইছো আজি মোৰ লগত কোন আছে মই কোৱাৰ কোনো মানে চিনাকি দিয়াৰ দৰকাৰ নাই কোন গম পাইছে জুনুবা আজি যোনটো জেগাত মই বহি আছো এই জেগাটো মই তেওঁৰ কাৰণে আসলতে পাইছো আৰু আজি সেই সুখৰ মুহূৰ্তখিনি কি জুনুবা মুখেৰে শুনিব আপোনালোকে তাৰ আগতে স্বাগতম জনাইছো তোমাক মোৰ এই বিশেষ দিনটো লৈ আসলতে লগতে বিশেষ ভিডিঅ'টো লৈ ওকে ধন্যবাদ তোমাক প্ৰথমতে আৰু তুমিও যে ভাবিলা আৰু লগতে শব্দমৰ যিখিনি আসলতে ভিউৱাৰ্ছ হয় সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো কাৰণ আপোনালোকে এই ভিডিঅ'টো চাব কাৰণ তাই আসলতে কেনেকৈ আজি ইমানখিনি পালেহি সেয়া মই নকলেও আপোনালোকে গমেই পাইছে অলৰেডি বহুত চেনেলত তেওঁ কৈ থৈছে এইখিনিতে আগন্তুক দিনত মই ক'ত গৈ আছোঁ অকণমান জনাই দিব বিচাৰিছোঁ যে 9 তাৰিখত থাকিম মই যোৰহাটত এক্সেছ পাৰ্চৰ ক্লাছৰ ছেশ্যনছ দিবৰ কাৰণে 10 তাৰিখে থাকিম গোলাঘাটত 12 তাৰিখে থাকিম নলবাৰী 13 তাৰিখে গৈ আছোঁ বৰপেটা 14 তাৰিখে গুৱাহাটীতে ৰাখিছোঁ এটা ক্লাছ 15 তাৰিখে গৈ আছোঁ মঙলদৈ 16 তাৰিখে গৈ আছোঁ বঙাইগাঁও 17 তাৰিখে গৈ আছোঁ নগাঁও 21 তাৰিখে গৈ আছোঁ তিনিচুকীয়া 22 তাৰিখে গৈ আছোঁ ডিব্ৰুগড় 23 তাৰিখে থাকিম মই ধেমাজি গতিকে ৰেজিষ্ট্ৰেশ্যন চলি আছে যদি আপোনালোকে ক্লাছ কৰিম বুলি ভাবি আছে স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰি ল'ব পাৰিব মই ক'ব বিচাৰিছোঁ আজি ইমানখিনি যে এজনী ছোৱালী কৰিব পাৰিছে তাৰ কাৰণে মই আসলতে তাইকে ধন্যবাদ দিওঁ কাৰণ তাই সেইটো চেষ্টাও কৰিছে দেই আমাক ইউনিভাৰ্ছে চব দিছে কিন্তু আমাক নিজৰ ইচ্ছা আৰু আগ্ৰহটো দিয়া নাই অকণমান মোৰ মাতটো গম পাইছে হয়তো বেলেগ পাব কাৰণ মোৰ গাটো অকণমান ঠিক নহয় কালি বহুত বেছি এচিড হাৱা খাই মানে ডাঙৰ ক্লাছ এটা আছিলে যিহেতু চ' সেই গতিকে মোৰ মাতটো দাবি আছে যি নহওক এই শুভখনত যদি মই নাহোঁ চ' সেইটো ভাল নালাগিব তো যেনেকৈ নহওক মই এটা আহিলোঁ গাঁৱৰ আহি পাইছোঁহে বঙাইগাঁৱৰ ক্লাছ দি আজি মই ৰাতিপুৱা 12টামান বজাত আহি পালোহি পাই মই অকণমান সময় এটা ছেশ্যন লৈছোঁ ছেশ্যন লৈ নিজক সুস্থ কৰি আজি আহি গৈছোঁ কাৰণ আহিবই লাগিব ইমান ভাল কাম এটা ইমান ভাল নিজৰ ষ্টুডেণ্ট এজনে নিজৰ ভণ্টি এজনীয়ে ইমানখিনি আগুৱাই গৈছে ইমান ভাল কাম এটা কৰিছে এই শুভখনত যদি মই নাহোঁ তো মোৰ হয়তো কিবা এটা ছাইডত থাকি যাব যে সেইটো যে মই নগ'লোঁ সেই ভাল সময়খিনিত আৰু মই সদায় ভাল সময়ত ভাল মানুহে আগুৱাই অহা কামবিলাকত আগবঢ়াই নিও ভাল পাওঁ আৰু আগবাঢ়ি মই আহিও ভাল পাওঁ আৰু তেনেকৈ মোৰ মানুহে বেমাৰক বেমাৰ বুলি ভাবি থকাটো আচলতে আমাৰ ভুল ধাৰণা মই কেতিয়াও সেইটো নাভাবোঁ মানুহৰ বেমাৰ হ'বই আমি যিহেতু মানুহ হয় চ' আমাৰ চব হ'ব পাৰে কিন্তু সেইটো আমি খন্তকীয়া বুলি ভাবিব লাগিব আমি শুভ কামত আগবাঢ়িব লাগিব কোনোবা বিপদত আছে আমি উদ্ধাৰ কৰিব লাগিব সেইটো আমাৰ আচলতে দায়িত্ব আৰু কৰ্তব্য হিচাপে ল'ব লাগে তাই আচলতে কি ক'ম তাই বুলিয়ে কৈছোঁ যিহেতু তাই মোতকৈ সৰু বহুত আৰু নিজৰ ভনীৰ দৰে ব্যৱহাৰ কৰোঁ তাইক আৰু প্ৰতিটো মুহূৰ্তত একদম সেইকাৰণে টিকলাৰ পৰা পাইছোঁ চব তাই যেতিয়াৰ পৰা চিনাকি তেতিয়াৰ পৰা তেনেকৈ বাকে মাতিলে যি সেই বাজনী হৈ বাৰু আজিলৈকে আছোঁ পিছলৈকে তাই কিমান দিন ৰাখিব মোক বা হিচাপে নাজানো কিন্তু মই ভণ্টি হিচাপে সদায় ৰাখিম বাৰু সেইটো তেনেকৈ তাই নিউজত কাম কৰে আপোনালোকে গমেই পায় কিমান কষ্ট হয় নিউজত আচলতে 4টা বজাত উঠিও কেতিয়াবা নিউজ পঢ়ে মই তেতিয়া কওঁ ইমানখিনি সময় ইমান মজা টাইম হয় 4টা বজাৰ টাইম যে তুমি এইখিনি সময়ত নিউজ পঢ়িব লাগে মেকআপ লৈ চ' ইমান সৰু কথা নহয় আচলতে যিসকলে কৰে তেওঁলোকেহে অনুভৱ কৰিব পাৰিব চ' নিউজ চালে আমি ভাবোঁ বহুত ইজি হয় টিভিত ওলাইছে ন কিন্তু তাৰে আগতো বহুত কষ্ট থাকে তাৰ পৰা মই গম পাইছোঁ দেই আগতে মোৰ এনেকুৱা মোৰো অভিজ্ঞতা নাই সেইটো লাইনত যি নহওক তেনেকৈ মই তাইক আগুৱাই আনিলোঁ তাই কৈছে ইমান পইচা মই বোলে দেখিয়ে পোৱা নাই বুলি ক'ব লাগিব জুনুবা একেলগে মই দেখিয়ে পোৱা নাই মই কৈছোঁ তুমি দেখিব নালাগে তুমি মাত্ৰ আহি কিনে জীৱনটো আগুৱা প্ৰথমতে হেহু কৰিছিল যদিও তাৰপিছত তাইৰ বয়ফ্ৰেণ্ড বুলিয়ে ক'ম বাৰু যি নহওক ল'ৰাজন বহুত ভাল হয় বহুত ছাপোৰ্ট কৰে কৈছে জুনুবাই কৈছে মানে ভাল হ'বই তাই সি লৈ গৈছে লৈ যায় আজি ক্লাছ কৰি তাই ইমান ছেশ্যন দিছে মোৰ লগে লগে বুলি পেলাই ক'ব লাগিব মই ডিব্ৰুগড় ধেমাজি লখিমপুৰ ইমান 1 বছৰ ছেশ্যন দি
কিমান কষ্ট কৰিছে লগে লগে তাই ফেচিলিটেটৰ কেতিয়াও হোৱা নাই কিন্তু সেইটো তাইক মই সেইটো সদায় কওঁ যে 3টা ক্লাছ কৰি তাই ফেচিলিটেটৰ লাইচেঞ্চখন তাইও লৈ কিনে ক্লাছ দিব পাৰিলেহেঁতেন কিন্তু তাই কষ্ট কৰিছে মানে আগুৱাই যাবৰ কাৰণে তাই প্ৰেক্টিছ কৰিছে অকল নিজৰ ঠাইতে প্ৰেক্টিছ কৰা নাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰেক্টিছ কৰিব গৈছে আৰু সেই প্ৰেক্টিছ কৰি তাৰপিছত মোক সুধিছে মই যোনোবা ফেচিলিটেটৰ হ'ব বিচাৰোঁ পাৰিম নে নোৱাৰিম তেতিয়া মই কৈছোঁ তুমি আজিয়ে হেৰি কৰা ক্লাছ কৰা আৰু লগে লগে ক্লাছ কৰিয়ে আছিলে খালি বাট লাইচেঞ্চখন ওলোৱা নাছিলে মই কৈছোঁ লাইচেঞ্চ ওলোৱা কেনেকৈ মই বাৰু অলপ বুজাই দিলোঁ তেওঁলোকে নিজে সেইখিনি কৰি ল'লে যি নহওক ইমানখিনি আজি আহি পাইছে মোৰ বহুত বেছি ভাল লাগিছে চ' যি নেকি এদিন ভাড়া ঘৰৰ পইচাটো দিবলৈও চিন্তা কৰিছিলে আজি সেই ছোৱালীজনী ফ্লেটত থাকে আৰু মোৰ ভাল লাগে আজি এনেকুৱাকৈ চেম্বাৰ লৈছে তো কি ক'ম আৰু আচলতে তাই চেষ্টা বহুত কৰিছে চেষ্টা কৰিলে সকলো সময় আৰু ইচ্ছা আগ্ৰহ এই বস্তু যদি থাকে নহয় জীৱনত আগবাঢ়িবই পাৰিব প্ৰথম ফাউণ্ডেশ্যন কৰিবৰ কাৰণে অকণমান হেৰি মানে কৰিম জানো ইমানখিনি পইচা যদি পিছত মিলাব নোৱাৰোঁ মই আগ্ৰহ হেৰি কৰা মাত্ৰ বুকিং কৰা বাকীখিনি হৈ যাব আজি দ্বিতীয়টো ক্লাছ কৰিলে চ' মোৰ সেইকাৰণে ভাল লাগিছে যে 2 নম্বৰটো ক্লাছ হয়তো ফাউণ্ডেশ্যনত কেনেকুৱা জানে আৰু কৈছিলে ফাউণ্ডেশ্যনত মোৰ লগত যেতিয়া আপ ডাউন কৰি আছিল সেইখিনি কৈছে যেনিবা মই এটা অফিচ ল'ম বুলি ভাবি আছোঁ পাম জানো বিৰাট দৰকাৰ হৈছে অফিচ এটা মই কৈছোঁ তুমি পাবা ফাউণ্ডেশ্যন কৰিলে লগে লগে অফিচ পাই গ'ল আৰু পোৱাৰ লগে লগে মোক ফোন কৰিছে যেনিবা অফিচ পাই গ'ল আৰু তুমি আহিব লাগিব 3 তাৰিখে ক্লাছ আছে নেকি বুলি সুধিছিলে মই কৈছোঁ নাই মোৰ 3 তাৰিখে ক্লাছ হ'ব বঢ়িয়া তেতিয়াহ'লে সেইদিনাই কামটো আৰম্ভণি কৰি পাব দিগদাৰ আছে ন যেনেকৈ একচুৱেলি কানেক্ট হয় কিন্তু এইটো মই মানিব লাগিব এইটো বহুত ডাঙৰ কানেক্ট হয় কাৰণ মই বহুত এনেকুৱা আৰু এগৰাকী বাইদেউ অপেনিং কৰিব মোক মাতিছিলে সিদিনা মই ডিব্ৰুগড়ত আছিলোঁ তেওঁৰ শুভক্ষণত মই থাকিব নোৱাৰিলোঁ কাৰণ তেওঁ নাজানে মই যে ডিব্ৰুগড়ত মোৰ ক্লাছ আছিলে তেওঁ হঠাতে তেওঁলোকে ভাল দিন এটা চাই কৰিছিলে একো নাই বাৰু পিছত মোৰ লগত ভালে কানেক্ট এতিয়া তেওঁৱে মোক কাপোৰ চাপোৰ চাপ্লাই দিয়ে যিনক যাব নোৱাৰিল কিন্তু তাইৰ লগত আকৌ ইমান ধুনীয়াকৈ কানেক্ট হৈছে 3 তাৰিখে মোৰ ক্লাছ নাই এইটো বহুত ডাঙৰ কথা চ' গাটো বেয়া তথাপিও মই শুই থকা নাই কিন্তু আহি গৈছোঁ আহি কিনে মই ইয়াত আজি ইমান ভাল আচলতে সময় চ' আপোনালোকেও আহিব তাই যিহেতু অকল এক্সেছ বাৰেই নকৰে এক্সেছ বাৰৰ লগত বহুতকেইটা মডেলিটি জড়িত হৈ আছে আৰু মডেলিটিটা হয়তো তাই ভিডিঅ' আকাৰে আপোনালোক জনাই থাকে ইমানখিনি ভাল কাম কৰিছে চ' আপোনালোকেও আগুৱাই আহক আচলতে কি গম পাই নাই জীৱনত সোমাই থাকিলে একো নাপাব কিন্তু সেইটো সদায় ভুল ধাৰণা যে আমি জানো কিবা কৰিব পাৰিম ওলাই আহকচোন আপোনালোকেও কৰিব পাৰিব সৰু মানুহ সৰু হৈয়ে থাকিম আমাৰ জীৱনটো সেইটো কেতিয়াও নাভাবিব ডাঙৰ হ'বলৈ চেষ্টা কৰক সপোন দেখক আৰু নিজক ফিল কৰক বডিৰ ভাইব্ৰেশ্যন দিয়ক চাব এদিন আপোনালোকেও বহুত বেছি ছাকচেছ আৰু এই কথাষাৰ যদি আপোনালোকে ফ'ল' কৰিব পাৰে জীৱনত বহুত বেছি আগুৱাই যাব পাৰিব আজি তাই ইমান সৰু ছোৱালী এজনী ইমানখিনি কৰিছে নিজে এখন গাড়ী ল'ব পাৰিছে নিজে এনেকৈ অফিচ খুলিব পাৰিছে নিজে ধুনীয়া ঘৰ এটাত থাকিব পাৰিছে এইটো কিমান ডাঙৰ কথা ইমানখিনি সম্ভৱ হৈছে সাধাৰণ তাইৰ নিচিনা ছোৱালী হয়তো কোনোবাই বিয়া হ'বলৈ ৰৈ আছে হয়তো কোনোবাই কিবা এটা কৰি আছে তেনেকুৱা কিন্তু তাই ইমানখিনিও কৰিব পাৰিছে মানে ৰৈ থকা নাই এটা ঠাইতে আগবাঢ়িব চেষ্টা কৰিছে আৰু মোৰ সেইটো ভাল লাগিছে যে তাই শিকি ভাল পায় এইটো বহুত ডাঙৰ কথা আৰু ময়ো তেনেকুৱা শিকি ভাল পাওঁ মানে কিবা এটা বস্তু জানিব বিচাৰি থাকোঁ আৰু তাই ইমান সোনকালে শিকিছে শিকি ইমানখিনি আচলতে সমাজত ওলাই দিব পাৰিছে এজনী ছোৱালী আচলতে শিক্ষিত হৈ সমাজ এখন চোৱা হেৰি কৰা মানুহৰ জীৱন কাৰোবাৰ হাতেৰে ভাল হোৱাটো বহুত ডাঙৰ কথা তাইৰ হাতেৰে যেনেকৈ ভাল হৈছে তেনেকৈ মানুহবিলাকে আগুৱাই আহিছে চ' এনেকৈ সকলো আগুৱাই আহক আজি এই শুভখনত আজি মোৰ এই অফিচটোত প্ৰথম চকীখনত মোক বহিব দিছে চ' সেইটোক মই নিজক সৌভাগ্য বুলি ভাবিছোঁ ইউনিভাৰ্চক 1000বাৰ মানে থেংক ইউ দিম কাৰণ তেনেকুৱা উপযুক্ত যে মোক ভাবিছে আৰু সেইকাৰণে তাইকো ধন্যবাদ যে মোকো এনেকৈ চিলেক্ট কৰিছে তো আপোনালোকে আহিব আৰুতো জানেই ইমূৰৰ পৰা সিমূৰলৈকে ক্লাছ দিয়ে আৰু পূৰা মেজিক মেৰাকল কৰি আছে চ' আপোনালোকেও আহক জীৱনটো সুন্দৰ কৰক এতিয়া তুমি কোৱা গোটেইখিনি ক'লে আৰু মই যোনটো ষ্ট্ৰাগল পিৰিয়ড মোৰ আছিলে সেইখিনি সময়ত আচলতে ফিনেন্সিয়েলি মই বহুতখিনি ছাপোৰ্ট পাইছোঁ যাৰ কাৰণে মই আজি মানে এটা জীৱনত মই এটা শিক্ষা পাইছোঁ যে ৰখি থাকিলে হ'ব কৰিম পইচা আহিলে আগবাঢ়িম তেনেকৈ যদি ভাবি থাকোঁ নহয় জীৱনত একো সাধিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ এটা শিকিলোঁ যে জীৱনত ৰিস্ক ল'ব লাগে এইটো হয়নে এক্সেছ বাৰ শিকিবলৈ যাওঁতেও যে মই কৈছোঁ যে মই ধাৰ কৰিহে মানে শিকিব লগা হৈছে তো বাকীখিনি গোটেই বেকগ্ৰাউণ্ডত তেওঁ মোক ছাপোৰ্ট কৰিছে সেইটো মই প্ৰত্যেকটো পডকাষ্টটোৰ পিছৰে কথা মই আজীৱন সেইটো ঋণী হৈ থাকি মই সদায় কৈ থাকোঁ সেইটো কথা আৰু মানে সদায় কমো কিয়নো যাৰ পৰা মই ইমানখিনি আগবাঢ়িলোঁ সেইটো ক্ৰেডিটটো যাবই কাৰণ মই এটা
মই নিজে কৰিছোঁ, সেইটো সঁচা কথা। কিন্তু কষ্টটো তুমি কৰিছা ন? পথটো যে মই পালোঁ সেইখিনি সময়ত সঠিক এটা পথ পালোঁ। আচলতে মই এইটো কথা মাজতে কৈ দিওঁ যে তাইৰ ভাল হ'ব লগা আছিলে, ইউনিভাৰ্চিটিৰ ৰাস্তাটো মোৰ থিয় কৰি ৰাখিলে, তেনেকে জৰিয়াটো বনাই কিনে মানে সোমাই দিছে আৰু সেইটোৱে হয় আচলতে। আৰু সেই জৰিয়াটো আগুৱাই আহিব লাগে, সেই জৰিয়াটোকতো কেতিয়াও এৰি চলিব পৰা নাযায়। তো যাৰ কাৰণে মই সদায়, মোৰ ফাৰ্ষ্ট মেণ্টৰ হয়, সদায় মই তোমাৰ কাৰণে ইমানখিনি আগবাঢ়িব পাৰিছোঁ। ছেকেণ্ড থাৰ্ডটো পিছৰ কথা, সেইটো এটা মানে এক্সপিৰিয়েঞ্চ বা মানে হেৰি আৰু সেইটো। কিন্তু মই এই ৰাস্তাটো পালোঁ প্ৰথমে সঠিক ৰাস্তা এটা, কাৰণ মই ক্লাছ কৰাৰ পিছততো যিমানখিনি ৰিজাল্ট পাইছোঁ সেইটো দূৰৰ কথা। ফাৰ্ষ্ট ক্লাছ কৰাৰ পিছত মই আনৰ কি পৰিৱৰ্তন কৰিছোঁ নাজানো, মই মোৰ নিজক পৰিৱৰ্তন কৰিছোঁ। মোৰ নিজৰ বেমাৰ ঠিক হৈছে। মই এইটো কথাই কওঁ দেই, তাই গান গায়, ঋতুলেও গান গায়। তো মই যিহেতু আগতে পাকঘৰ চেনেল এটা আছিলে, চেনেলটোত মই এতিয়াও চেষ্টা কৰিম, কিন্তু মোৰ এক্সেছৰ অহাৰ লগে লগে সেইটো ষ্টপ হৈ গৈছে বাৰু। গান গাবলৈ মাতিছিলোঁ আৰু মই ভাত বনাব দিওঁ, ভাত খাওঁ মই তেনেকৈ আৰু। মই কাৰণ বনাব নাজানো, বেলেগক মাতি খাওঁ খালি। আৰু তেনেকৈ মাতোতে যেতিয়া তাইৰ স্কিন ইমান বেয়া আছিলে, মোৰ হাজবেণ্ডে এনেকৈ কৈছে, হেৰি তাৰ মুখখন ইমান বেয়া হ'লে মানে কি হ'ব পিছলৈকে, ইমান ধৰণে বেয়া, তাৰমানে একদম মানে এইবিলাক মানে চাব দিব নোৱাৰি, মানে চুব নোৱাৰি, মানে এনেকুৱা বেয়া আৰু মানে ওচৰৰ পৰা যোনে দেখিছিলে তেওঁলোকে অনুভৱ কৰিছিলে। মই তেতিয়া কৈছিলোঁ নাই এইটো বেমাৰ যদি ভাল কৰিব পাৰোঁ বহুত ডাঙৰ কথা হ'ব। কিন্তু তাৰ সেই স্কিনটো টোটেলি চেঞ্জ হৈ গ'ল, টোটেলি চেঞ্জ হৈ গৈছিলে, মেজিক হৈ গৈছিলে। কিন্তু সেইটো এটা প্ৰথম মই তাৰ সেই মানে হেৰি দি কিনে আৰু ক্লাছ কৰাৰ পিছত, ছেশ্যন লোৱাৰ পিছত, মানুহে ক্লাছ ছেশ্যন লৈ ৰিজাল্ট পায়, মই শিকি ৰিজাল্ট পাইছোঁ। তাৰপিছত সেইটো কাৰণে মই মানে একদম মেজিক হৈ গৈছে, তাইৰ স্কিনটো ভাল হৈ গৈছে। কাৰণ ইমান বেছি বেয়া আছিলে, মই হয়তো ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজনে কৈছে তাইৰ স্কিনখন এনেকুৱা, ছোৱালী মানুহটো ওচৰত যাবই ঘিণ কৰিব বুলি পেলাই কৈছিলে। কিন্তু সেই ছোৱালীজনী এতিয়া পুৰা কি কৰিম আৰু, কৰি আছে এক্সেছৰ মেজিক। এটা কথা সদায় কওঁ, এক্সেছে আমাৰ জীৱনটো, মই বহুতে কয় যে এনেকুৱাও কয় যে মোৰ এটা ক্লাছ কৰিলোঁ, বেলেগৰ ভাল হৈছে, মোৰ ভাল হোৱা নাই। আপোনালোক এটা কথা কওঁ, যিসকলে তেনেকৈ ভাবিছে ন, অন্তৰৰ পৰা ক্লিন হওক। প্ৰথম কথা নিজক ক্লিন কৰক, ইউনিভাৰ্চৰ লগত কানেক্ট হওক, নিজক ক্লিন কৰক। তাৰপিছত চাব, বহুতে কয় ক্লাইণ্ট পোৱা নাই। ক্লাইণ্ট আপোনালোকৰ জীৱনলৈকে নিজেই আহিব, আপুনি ক্লাইণ্ট বিচাৰিব নালাগে। যদিহে আপুনি ক্লিন হয়, আপুনি নিজে ক্লিন হওক, আপোনাৰ ওচৰত ক্লাইণ্ট আহিব। সেইকাৰণে আপোনালোকে ইমান মানুহ আমি কিয় নাপাওঁ, নহয় এইটো কথা। আপোনালোকে নিজে ক্লিন হ'ব জনা নাই, প্ৰথমতে নিজে ক্লিন হওক, চাবচোন চাৰিওফালে আপোনালোকৰ আচলতে মেজিক ক্ৰিয়েট কৰিব পাৰিব। সেইকাৰণে কৈছোঁ প্ৰথম নিজক সময় দিয়ক, এক্সেছ বাৰ পূৰা প্ৰেক্টিছ কৰক, যাৰে য'ত মাথা পায় মুঠতে প্ৰেক্টিছ কৰক, নিজৰ সপোনবিলাকৰ কথা চিন্তা কৰক, তাৰপিছত চাব মেজিক হৈ গৈছে। ধন্যবাদ, ইমান ভাল সময় এটা আপোনালোককো অলপ সময় দিলোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু নিজেও নিজৰ আপোনালোকৰ উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু শব্দন যেনেকৈ ওলাই আহিছে তেনেকৈ আপোনালোকো আহক। মই যেনেকৈ ওলাই আহিছোঁ, আজি মোক পল্লৱী বাই যেনেকৈ ইমানখিনিলৈকে কৰিছে, ময়ো মোৰ মেণ্টৰ হিচাপে মই ক'বই লাগিব তেওঁলোকৰ কথা। আৰু যদি মই কাৰোবাক আনিব, মোৰ লগৰখিনিকতো মই কি ক'ম আৰু, তেওঁলোকৰ জীৱনো মই বহুতখিনিয়ে হেল্প কৰিছোঁ আৰু তেওঁলোকে সেইটো কাৰণে মোকো হেল্প কৰি আছে আজি। কাৰণ মোৰ চেম্বাৰকেইখন চলাই আছে, সেইটো বহুত ডাঙৰ কথা। সেইটো কাৰণে কৈছোঁ যে আচলতে ভাল হ'লে সকলো ভাল সংগই লগ দিব, বেয়া হ'লে সদায় বেয়া সংগই আহিব। সেইকাৰণে কৈছোঁ ভাল হ'বলৈ শিকক। চব এক্সেছত অহাৰ পিছত আপোনাৰ বেয়া সংগ চব আঁতৰি যাব, চব ক্লিন আৰু ক্লিয়াৰ যিখিনি আছে সেইখিনি মানুহে আপোনাৰ লগত থাকিব। ধন্যবাদ, ভালে থাকক সকলো।